আজি বহুত দিনৰ মূৰত মানে ভিডিঅ' বনাইছোঁ গাইজ। চ' ভিডিঅ'টো সকলোৱে চাব আৰু মৰম দিব বুলি আশা ৰাখিছোঁ। Hey दोस्तों, वेलकम बैक टू माय यूट्यूब चैनल। तो आरबीएन ब्लॉगলৈ আপোনালোকক স্বাগতম জনালোঁ। তো থাম্বনেইল চাই কিনে আপোনালোকে গমে পাইছে চাগে। তো মোৰ আছে আজি ছাৰ্ভিচিং, নলবাৰী যাই আছোঁ। তো যাওঁতে দেৰি হৈ গ'ল। তো এইফালে দাদা এটা যাম বুলি কৈছিলে গুণৰ দা। তো আহি ৰখি আছে বাৰু। গোটেইখিনি লৈছা না? সেই কাগজ আছে নে সেই সেই কাগজ নেছে সেই তো গাইজ হান্তাৰখনৰো ফাৰ্ষ্ট ছাৰ্ভিচিং আছে আজি। 500 কিলোমিটাৰ হৈ গ'ল। তো মোৰ 3 নম্বৰ ছাৰ্ভিচিং এইটো। বোলে দাদাৰ মনা চনা উৰি গৈছিলে গাইজ। তো অলপ লাহে লাহে যাব লাগিব। আৰু গাইজ ৰয়েল এনফিল্ডৰ পৰা এইকেইটা কি হেলমেট দিছে। UP60 মানত চলালে মানে কি উৰি যায়। এইকেইটা দিয়াত কৰি নেদাই ভাল আছে। বৰমা পাই গ'লোঁ গাইজ। তো ইয়াতে কাৰ হৰণ মাৰি কিনে ভাল লাগে গাইজ। চ' কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু মজা লাগে আৰু এক্সেলেটাৰ দিও মজা লাগে, মানে আপডেট মাৰি হৌ তো পাই গ'লোঁ গাইজ ইণ্টাৰনেশ্যনেল হাইৱে। ফাইনেলি আহি পালোঁ নলবাৰী গাইজ। এইখিনি বৰপুৰা অভাৰব্ৰিজ। তো মোটামুটি ডিলাৰ পামেই আৰু অলপ গ'লে পাই যাম। ডিলাৰ বাৰু এতিয়া চেঞ্জ হৈছে, আগৰ ডিলাৰটোত নাই বাৰু। মানে সেইটোত কিবা ফাৰ্নিচাৰ হাউচ বনাইছে আৰু ডিলাৰটো ইফালে আহিছে মানে ওচৰতে, আৰু ছাৰ্ভিচিং ডিলাৰটো অলপ আগত আছে তাৰমানে। তো এতিয়া আমি ডাইৰেক্ট যাই আছোঁ ছাৰ্ভিচিং চেণ্টাৰক লগি। তো তাতে কি মানে আজি ছাৰ্ভিচিঙত কি পাৰ্ট চেঞ্জ কৰে বা কি কৰে আপোনালোকক দেখাব চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো ফাইনেলি পাই গ'লোঁ। ইফালে অলপ সোমাই গ'লে মানে পাই যাম। ঐ বাবু, তো পাই গ'লোঁ ছাৰ্ভিচিং চেণ্টাৰ। মানে ইয়াতে ছাৰ্ভিচিং হ'ব। তো বাইকখন ইয়াতে ৰাখি লওঁ, দেখাই আছোঁ ৰ'ব। তো এইটোৱে ছাৰ্ভিচিং চেণ্টাৰ ৰয়েল এনফিল্ডৰ। ইয়াতে বাৰু অলৰেডি মানে ছাৰ্ভিচিং চলি আছে। দুখন বাইক আছে, এইখনো খুলি থৈ দিছে ইয়াত। আৰু আগত আছে হান্তাৰ এখন। নলবাৰী ৰয়েল এনফিল্ড ডিলাৰত আহি পালোঁ। তো এতিয়া মানে ছাৰ্ভিচিঙৰ কাৰণে গাড়ীখন ৰাখি থৈ দিছোঁ। তো ছাৰ্ভিচিং এনেকুৱা কি ছাৰ্ভিচিং কৰে, 3 নম্বৰ ছাৰ্ভিচিং বাৰু মোৰ এইটো। তো কি চেঞ্জ কৰে আপোনালোকক দেখাব চেষ্টা কৰিম। তো ভিডিঅ'টো একেলগে চাই থাকিব। বহুত দিনৰ মাজত মানে মূৰত আজি এই ভিডিঅ'টো বনাইছোঁ। চ' চাব সকলোৱে, আৰু কেনেকুৱা লাগে আপোনালোকে গাইজ কমেণ্ট কৰি জনাব। আৰু লগতে হান্তাৰখনো আহিছে। হান্তাৰখনৰ 500 কিলোমিটাৰ কমপ্লিট হৈ গ'ল। তো আজি হ'ব হান্তাৰখনৰ মানে ফাৰ্ষ্ট ছাৰ্ভিচিং। তো সেইখনো মানে ছাৰ্ভিচিঙৰ কাৰণে লগাই দিছোঁ। চ' আৰু লগতে নাম্বাৰ প্লেটটো আহিছে।
নাম্বাৰ প্লেটটো লগাই লৈ যাম। তো ভিডিঅ'টো একেলগে চাই থাকিব, মজা লাগিব। তো বলক এতিয়া আমি ছাৰ্ভিচিঙৰ কি পাৰ্ট চেঞ্জ কৰে আৰু লগতে কি কৰে আপোনালোকক দেখাব চেষ্টা কৰিম। তো ফাইনেলি আমাৰ ছাৰ্ভিচিং কমপ্লিট হৈ গ'ল। তো এতিয়া যাওঁ আমি ঘৰত আৰু গোটেইখিনি বিলৰ কথা মানে আপোনালোকক ঘৰত যাই কিনে জনাম, যিহেতু এতিয়া ৰাতিও মানে কি সন্ধিয়া হৈ গ'ল। তো ঘৰ যাই পাওঁতে ৰাতি হৈ যাব। তো ৰাতিপুৱাৰ পৰা একো খোৱা নাই, তো হোটেলত কিবা অলপ খাই ল'ম। তো কালি আপোনালোকক জনাম মানে কিমান টকা গ'ল তাত 3 নম্বৰ ছাৰ্ভিচিঙত। গাইছ আৰ চি লৈ ল'লোঁ, এতিয়া অলপ কিবা খাই ল'ম। পৰঠাই দিনটো ৰখলোঁ আৰু তাৰমানে ৰখি লাষ্টত এতিয়া হ'ল কিবা অলপ খাই কিনে যাম আৰু ভোক লাগছি না। তো গাইজ বিলখন স্ক্ৰীণত দি দিছোঁ, তো আপোনালোকে চাই ল'ব। চ' আজিলৈ বাই বাই, নেক্সট এটা ব্লগত লগ পাম আকৌ।